হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালনে? মই ভালে আছোঁ। দীপা আছামিজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। তেতিয়াহ'লে আহকচোন আমি সেই ভিডিঅ'টোলৈ আগবাঢ়োঁ। আহকচোন আমি বেঙেনা মাছ বনাই লওঁ। আগতে মই মছলাখিনি ৰেগুলাৰ ভুনা নিচিনা ভুনি লৈছোঁ। অলপমান মাছখিনি আগে বনাই পেলাই মই কাঢ়ি থৈ দিছোঁ। উঠাই থৈ দিছোঁ মাছখিনি। এতিয়া মই ইয়াতে দিম অলপ সৰু সৰুকৈ এনেকুৱা চাইজত কাটি লৈছিলোঁ বেঙেনা, ক'লা বেঙেনা আৰু অকণমান 2-এটা আলু। এনেকৈ মই গোটেইখিনি দি ল'ম। মাছ বেছি নাছিলে, অলপমান আছিলে কাৰণে মই আজি বেঙেনা দিছোঁ। বেঙেনা দি মাছ দি এনেকৈ খালে মই ভাল পাওঁ। এনেকৈ মই গোটেইকণ বেঙেনা মিক্স কৰি দিলোঁ। ৰেগুলাৰ মছলা হালধি, জলকীয়া, জিৰা গুড়ি, ধনিয়া গুড়ি, নিমখ, বাছ পিঁয়াজ, অকণমান নহৰু এনেকেই দিলোঁ আজি। এতিয়া মই অকণমান সময়ৰ কাৰণে ঢাকোন লগাই থ'ম। আৰু মই ইয়াত এনেকুৱা চাইজৰ 2টা বিলাহীও কাটি দিম। এতিয়াই নহয়, অকণ দেৰিকৈ দিম। তাত অলপ বেঙেনা আৰু আলুখিনি অলপ সিজা পিছত দিম। এতিয়াই দিলে নহ'লে আলু আৰু বেঙেনাখিনি আলুখিনি টান হৈ থাকিব, বেঙেনাখিনিও অলপ টান হৈ থাকিব, সিজিব নিবিচাৰে বাৰু। সেইটো কাৰণে এইটো বহুত টেঙা হয় বিলাহীটো। অকণ দেৰিকৈ দি আছোঁ। এতিয়া মই বেঙেনা আলুখিনি মিক্স কৰি ল'ম। মাছখিনি বনাই ৰেডি কৰি ৰাখিছোঁ। মাছকণ পিছত মই ঢালি দিম। এতিয়া মই বেঙেনা আলুখিনি ধুনীয়াকৈ সিজি ল'লে তাৰপিছতহে মই এই মাছখিনি তাত ঢালিম। মাছে বিলাহীয়ে খাবলৈ আৰু আলু দিছোঁ 1-2টা। আলু মই বহুতেই ভাল পাওঁ, কিন্তু বেছি খালেতো বেয়া আলু, সেইটো জানো। কিন্তু আলু মই খালে অকণ কমকৈ খাওঁ, 2-1 পিচমান খাওঁ, নহ'লে তৰকাৰীকণ সোৱাদ নেলাগা নিচিনা লাগে মোৰ ওচৰত। আৰু মই 2টাকৈ বিলাহী দিম আজি। অলপ বেঙেনাখিনি বেছি, মাছ অলপ কম আছে আজি, সেইটো কাৰণে। এয়া মোৰ বেঙেনা আলু এনেকুৱা হৈছে। এতিয়া মাছকণ দি দিম আৰু হৈ গ'ল। আজি লাঞ্চৰ মেনু হৈছে বেঙেনা, মাছ, আলু, বিলাহী দি অকণ ভাজি নিচিনা বনাইছোঁ, গ্ৰেভি টাইপ ৰাইচ। ইয়াতে আছে চুকা টেঙা, মাছৰ মাথা দি চুকা টেঙা বনাইছোঁ, পানী, পূৰা থাল ৰেডি, ধুনীয়া ৰেডি হৈ গ'ল। এতিয়া খাবহে লাগে আৰু। তেতিয়াহ'লে মই লাঞ্চটো কৰি লওঁ, আপোনালোকক লগ পাই আছোঁ অলপ পিছত। খাই লোৱাৰ আগতে আপোনালোকক এটা কথা কওঁ, কোনো মাইণ্ড নকৰিব। মই ঘৰত যেনেকৈ যি প্লেট ইউজ কৰোঁ সেইবোৰকে ইউজ কৰিছোঁ, কোনো এক্সট্ৰা লগোৱা নাই বা ইউজ কৰা নাই। গতিকে এনেকুৱা হৈছে মোৰ ভাতৰ পূৰা আইটেম ৰেডি। তেতিয়াহ'লে খাই লওঁ, তাৰপিছত অকণ ফুৰিবলৈ যাম। তেতিয়াহ'লে আপোনালোককো লগত লৈ যাম, আপোনালোকে চাব। Your head down, yeah, you're in the mood. Oh, come on, why
something different about that.